আজি মই তোমালোকক এজোপা ঔষধ গছ দেখুৱাওঁ। তোমালোকে সকলোৱে কিছুমানে জানাই চাগে, কিছুমানে নাজানা আৰু ব্যৱহাৰ কৰিব পাৰিবা। যদি তোমালোকৰ মুখত আজিকালি মুখবিলাকতো সদায় ধুনীয়াকৈ ৰাখিবলৈ মন যায় ন, মুখত যদি ক'ৰবাত দাগ দুখ পৰে তেতিয়াহ'লে এইডাল চিনি পাইছা নহয়, এইজোপা নাম হ'ল এল'ভেৰা। তোমালোকে ফুল হিচাপে লোৱা, তাৰে অকণমান মই কাটি লৈছোঁ, এই দেখিছা নহয়, এয়া কটা দুটুকু, এটুকুৰা এনেকৈ কাটি লৈ তাৰ কিছুমান ৰস থাকে, এই ৰসবিলাক তোমালোকে এঘণ্টামান এনেকৈ সানি থ'বা। মুখত এনেকৈ সানিবা, সানিলে এঘণ্টামান পৰ তুমি ৰখি দিবা। এইটো যদি তুমি মুখত এনেকৈ ব্যৱহাৰ কৰা, তুমি কোনো ফেচ ৱাছ প্ৰায় ব্যৱহাৰ কৰিবলৈ নলগীয়া হ'ব। এইটো এটা ফেচ ৱাছ, এইটো ৰিয়েল বস্তু হয়, ফেচ ৱাছৰ বাপেক দেই। আৰু তোমাৰ মুখখন ইমান ধুনীয়াকৈ ৰাখিব, তোমাক ক'তো স্পট এটা পৰিবলৈ দিয়া। 2-3 দিনৰ মূৰে মূৰে এনেকৈ প্ৰায় যিমান পাৰা কৰিবা। আৰু টকা পইচাও খৰচ নহয়, গছৰ এজোপা তোমালোকে ফুলদানি কৰি ৰোৱা বস্তুহে ন। এইবিলাক এনেকৈ সানি দিবা, সানিলে এঘণ্টা পৰ ৰৈ তুমি পাছত ধুই দিবা, দেখিবা মুখখন কি ধুনীয়া আৰু এই দাগবিলাক তোমাৰ নাইকিয়া হৈ গৈ থাকিব ক্ৰমান্বয়ে। দাঁতৰ বিষ, দাঁতৰ পোক, এই মেডিচিনটো দেখিছা, দাঁত পকৰ এয়া মেডিচিন দি দিছোঁ। এতিয়া অলপতে ভাল পাই যাব। তেওঁ এতিয়া মুখখন মেলিবই নোৱাৰা হতে, এতিয়া তেওঁ মুখ মেলি কথাও ক'ব পৰা হৈ গ'ল ঔষধ দিয়াৰ লগে লগে। পাইছা না, কেনেকুৱা লাগিছে, ভাল পাইছা না, ভাল পাইছ? আৰু এতিয়া আকৌ মুখখন মেলিব পৰা হৈছ, দাঁতৰ বিষ নাইকিয়া হৈছে, দেখিছা। এই মেডিচিন দিছোঁ দেই, দাঁতৰ মেডিচিন। এঘণ্টামান পৰ ৰ'দত এনেকৈ ৰখি থাকিব লাগিব, ৰখি থাকি এইটো শুকাব। শুকোৱাৰ পাছত তাত যদি কিবা এটা ওলাই আহিব দেই।